নমস্কাৰ বন্ধুসকল আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ ইন্দিৰা গান্ধী নেশ্যনেল ওপেন ইউনিভাৰ্চিটিৰ লগত জড়িত এটা খুবেই গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছোঁ যে মোৰ পিছৰ ভিডিঅ'খিনি যদি আপোনালোকে চাইছে তেতিয়া ইগনোৰৰ ওপৰত মই বহুখিনি ভিডিঅ' অলৰেডি বনাইছোঁ যে এতিয়া কথা হ'ল ইগনোৰৰ যিটো জুলাই ছিজনৰ যিটো এডমিশ্যন চাৰ্কুল এইটো ইতিমধ্যে পুনৰ লাষ্ট ডেট যিটো আছিল 25 তাৰিখলৈকে এইটো পুনৰ সময়সীমা বৃদ্ধি কৰা হৈছে লাষ্ট ডেট এক্সটেণ্ড কৰা হৈছে তো ইগনোৰৰ ৱেবছাইটত যদি আপোনালোকে আহে ইয়াত আপোনালোকে এটা অপশ্যন দেখা পাব যে ক্লিক হেয়াৰ ফৰ নিউ ৰেজিষ্ট্ৰেশ্যন যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে ইয়াৰ নিউ ৰেজিষ্ট্ৰেশ্যনত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন ল'ব আৰু যিকোনো ধৰণৰ ইয়াত বহুতখিনি কোৰ্চত আছে কোৰ্চৰ যিকোনো এটা নামভৰ্তি আপুনি কৰিব পাৰিব এতিয়া জুলাই 2022 যিটো এডমিশ্যন চাৰ্কুল আছিল এইটো ইতিমধ্যে প্ৰগ্ৰামিঙৰ অল প্ৰগ্ৰামিঙৰ কি কৰা হৈছে সেমিষ্টাৰ বেস এণ্ড সাৰ্টিফিকেট আৰু যিখিনি প্ৰগ্ৰামিং আছিল এইটো 31 অক্টোবৰলৈকে সময়সীমা অলৰেডি বৃদ্ধি কৰা হৈছে যদি আপোনালোকে এতিয়ালৈকে এডমিশ্যন লোৱা নাই 31 তাৰিখৰ আগলৈকে এডমিশ্যন ল'ব পাৰিব আৰু এডমিশ্যন ল'বলৈ হ'লে ইয়াত আপোনালোকে কি নিউ ৰেজিষ্ট্ৰেশ্যনত গৈ ৰেজিষ্ট্ৰেশ্যনখন কৰি আপোনাৰ ফৰ্মখন ফিলআপ কৰিব লাগিব এতিয়া আপোনালোকে যদি এমএ বা এমএসসি বা তেনেকুৱা এমকম বা বিএ বেচেলাৰ ডিগ্ৰী যিকোনো এটা ডিগ্ৰী ল'ব বিচাৰিলে আপুনি পাৰিব এই কাৰণে আপোনাৰ ডকুমেণ্টছখিনি লাগিব যদি আপুনি এমএ কৰিব বিচাৰে ফটো লাগিব সিগনেচাৰ লাগিব ইয়াত কেবি দিয়া আছে তাৰপিছত এজ প্ৰুফ হিচাপে আপোনাৰ লাগিব যিকোনো এটা বাৰ্থ চাৰ্টিফিকেট হওক বা মেট্ৰিকৰ চাৰ্টিফিকেট বা এডমিটটো হ'ব পাৰে কোৱালিফিকেশ্যনৰ ভিত্তিত ইয়াত আপোনাৰ যদি কেটেগৰী চাৰ্টিফিকেট থাকে এইখিনি দিব দি আপুনি এইখিনি দি তাৰপিছত আপোনাৰ এই পইচাটো কেনেকৈ দিব এইটো ইয়াত তিনিটা ধৰণে দিব পাৰে আপুনি ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড আৰু নেট বেংকিঙৰ জৰিয়তে আপুনি ফিলখন ফিজ কৰিব পাৰে যদি আপুনি এতিয়া কথা হ'ল যে বেছিভাগ এমএ কৰে বা মাষ্টাৰ ডিগ্ৰী পিজি ডিগ্ৰী কৰে তেতিয়া তেওঁলোকৰ ফিজ কিমান হয় বেছি ফিজ নহয় মাত্ৰ 7,000 টকা এটা ফিজ আহিব 1 ইয়াৰৰ কাৰণে আৰু ফৰ্ম ফিলআপৰ কাৰণে পাৰ সাবজেক্টত 200 আহিব ফৰ্ম ফিলআপ চলি আছে ডিসেম্বৰ সাৰ্কুলাৰ যিখিনি কেণ্ডিডেট আছে সেইখিনি গমে পায় তো আজিৰ ভিডিঅ'টোৰ যিখিনি এটা ইনফৰমেশ্যন আপোনাক দিলোঁ যদি ভিডিঅ'টো ভাল পায় নিশ্চয় ভিডিঅ'টো এটা লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ